বিৰিয়ানী বনাবলৈ লৈছো এয়া ব্ৰইলাৰ মাংস ফ্ৰাই কৰি আছো এয়া বাসমতি চাউল ধুই মেলি ৰেডি কৰি থোৱা হৈছে এয়া বাহিৰত গুটেই বৰষুণ দি আছে ভাবিছিলো আজি পূজা চাবলৈ যাম মানে যোৱা নাই যিহেতু হেভাবে ভাবিছিলো আজি ওলাই যাম বৰষুণ দি একেবাৰে মানে প্ৰগ্ৰামটো মানে কেনসেল কৰাই দিলে আৰু তাকে ভাবিলো আজি বিৰিয়ানীকে বনাই খাই দিও মানে অহা কালিলৈ বা কি হয় এতিয়া বতৰটো ভাল হলে গৈ পাম যেহেতু সৰু লৰা চলি থাকিলে বৰষুণৰ বতৰত উলাবলৈ অলপ অসুবিধা হয় বৰষুণ ভিজিলে যেহেতু বেমাৰ আজাৰ হৈ যায় সেইবাবে আমি মানে যোৱাটো কেনসেল কৰি দিলো আৰু এতিয়া বিৰিয়ানী বনাই আছো তেতিয়াহলে আহক বিৰিয়ানীটো বনাই মেলি খাই দিও আৰু আজি हेलो बंधु बान्धवी सकल आपनालोक सकलोके আজি অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালো আজি বহু দিনৰ মূৰত আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত আহিছো আৰু দুৰ্গা পূজা আপোনালোক সকলোকে শুভ কামনা জনালো ভালদৰে যাতে সকলোৱে পূজা চাবলৈ যায় ধুনীয়াকৈ চাই মেলি আহে তাকে কামনা কৰিলো আৰু আজি সৰু এটি ৰেচিপি ভিডিঅ'কে আপোনালোকৰ আগত লৈ আহিছো তাকে চাই লওক আপোনালোকে সকলোৱে ভিডিঅ'টো একেবাৰে শেষলৈকে এয়া বাসমতি চাউলখিনি দি দিয়া হৈছে আৰু এইখিনিতে চাই লওক এই পূজাৰ সিজনত মানে মই ডিজাইন কৰা দুটা ডিজাইনাৰ ব্লাউজ মানে সিলাইছো সিম্পল সিলাইছো বহুত কেইটা কিন্তু তাৰে মাজৰ দুটা নতুন ডিজাইনত সিলাইছো তেতিয়া হলে চাই লওক আপোনালোকে এটো মোৰ নিজৰে হয় আসলতে আনৰ বিলাক সিলাউতে নিজৰ বিলাক সিলাবলৈ সময় নোহোৱাৰ দৰে হয় এয়া মই বহুত দিনতে কাটি মেলি ৰেডি কৰি থৈছো কিন্তু সিলাবলৈহে সময় পোৱা নাই সিলাই হলে আপোনালোকক নিশ্চয় দেখুৱাম এয়া পখিলাজনী মই এমব্ৰয়ডাৰী কৰি দিছো এটো এটা জোৰ কাপোৰৰ ব্লাউজ আছিল আৰু এনেকুৱা যদি এমব্ৰয়ডাৰী ব্লাউজ আপোনালোকে বিচাৰে তেতিয়া মোক অৰ্ডাৰ কৰিব পাৰিব এটো মানে পিঠিটো এনে অকনমানকৈ কটা দিম বেছি কটা নিদু যেহেতু পিঠিৰ ডিজাইনটো ফুল দিয়া হৈছে পখিলা এজনী এয়া আমাৰ বিৰিয়ানী হৈ গল এতিয়া খাবলৈকে সিম্পলকে বনাইছো বেছি মছলা তেনেকে দিয়া নাই এনে ঘৰুৱা মছলা ইউজ কৰিছো খাবলৈ নিশ্চয় টেষ্টি হ'ব বহুত দিনৰ মূৰত খাম আজি প্ৰায় 1 বছৰ মূৰত খাম খাই ভাল লাগিব হয়তো আৰু আমি বিৰিয়ানী খাই মেলি আজৰি হলো বহুতে ভাল লাগিলে টেষ্টি লাগিলে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিও ভিডিঅ'টো বেছি দীঘলীয়া নহল অলপ সৰু হল তথাপিও ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেন্ট কৰিব কেনেকুৱা পালে আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিও সো আজিলৈ বাই বাই গুড নাইট